হেল্ল' গাইজ, কি খবৰ? আজি আমি ইয়াত জুবিন দা ক্ষেত্ৰলৈ বুলি গৈ আছোঁ। এয়া বাটতে বাছখনত তেল ভৰাই আছে। তেতিয়ালৈকে আমি ইফালে সিফালে ঘূৰি ফুৰিছোঁ। তাৰপিছত আমাৰ গাড়ীৰ ভিতৰত বহিব ক'লে পটাপট। ত' গাইজ এয়া আমি আকৌ গাড়ীৰ ভিতৰলৈ বুলি গ'লোঁ। তাৰপিছত গাইজ এয়া গৈ আছোঁ তো সকলোৱে ভোক লাগিলে। এয়া হোটেললৈ বুলি সোমাই গ'লোঁ। এয়া গাইজ হোটেলত বহি আমি সকলোৱে চাহকে অৰ্ডাৰ দিয়া কাৰণ ৰাতি কথা যে টোপনি ক্ষতি হৈ আছে, সেইটো কাৰণে চাহকে অৰ্ডাৰ দিলে। আমি চাহ এটা খাই আকৌ বাছলৈ বুলি আগবাঢ়িলোঁ। তাৰপিছত গাইজ আমি সকলো গৈ আছোঁ গৈ ৰাতিপুৱা ইয়াত 5:30 বজাত বৈশিষ্ট্য মন্দিৰ পালোগৈ। তো গাইজ এয়া বৈশিষ্ট্য মন্দিৰ হয়। এই বৈশিষ্ট্য মন্দিৰত আমি সকলোৱে চাইছোঁ। তো গাইজ বৈশিষ্ট্য মন্দিৰৰ এইখন জুৰি। তাৰপিছত এয়া আমি সকলোৱে চাই আছোঁ আৰু তাৰপিছত এয়া তো গাইজ ৰাতিপুৱা দেখিবলৈ এনেকুৱা এয়া এইখন জুৰিটো। তাৰপিছত গাইজ এয়া মই এইফালে আকৌ গৈছোঁ। এয়া ৰাতিপুৱা পৰিৱেশটো তাত এনেকুৱা হৈ থাকে। যিহেতু ঠাণ্ডা দিন, মোৰ জুই ফুৰোৱা অভ্যাস আছে। ইয়াতো গাইজ ধোঁৱাই থকা এই জুই কাষে মই বহি পেলাই ফুৱাই আছোঁ। তো গাইজ আমাৰ সকলোৱে ভোক লাগিল। এয়া হোটেলতে বহি পেলাই সকলোৱে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট আৰু কি আৰু ৰুটি ঘৰৰ পৰাই লৈ যোৱা হৈছিলে। ৰুটিকে আমি ব্ৰেকফাষ্ট হিচাপে খালোঁ। তাৰপিছত এয়া গাইজ আমি শংকৰদেৱ কলাক্ষেত্ৰলৈ বুলি প্ৰথমে আগবাঢ়িলোঁ। তাৰপিছত গাইজ শংকৰদেৱ কলাক্ষেত্ৰত আমি উপস্থিত হ'লোগৈ। তো গাইজ আমি মূৰ্তিটোৰ ওচৰতে সকলোৱে ফটো কেইখনমান মাৰি ল'লোঁ। সকলোৱে মাৰি থকা দেখি গাইজ ময়ো ফটো মাৰি ল'লোঁ কেইখনমান। তাৰপিছত গাইজ আমি পাৰ্কৰ ভিতৰলৈ বুলি সোমাই গৈছোঁ। তো গাইজ ৰং ধেমালি ক্ষেত্ৰ। তাৰপিছত গাইজ দেখিছেনে আমাৰ সমান ল'ৰা ছোৱালীও তাত উঠিছে। তো গাইজ মইতো নাই উঠা বাৰু, মই এনেই ওপৰে চাইছোঁহে। এই এনেকুৱা খটখটি থকা লিখাখনৰ ওপৰেদি ময়ো গৈছিলোঁ গাইজ, কিন্তু মই তাত চোচোৱা নাছিলোঁ। তো গাইজ দেখিছেনে এইকেইটা চুইমিং পুল, এইকেইটাত পানী নাই। এয়া গাইজ ৰাজহাঁহ ঘঁৰিয়ালে যে হাতী ভৰিত কামুৰিছিলে, সেইটো সময়ত হাতীয়ে ওপৰলৈ পদুম ফুলৰ পৰা হেৰি কৰি কৃষ্ণক স্মৰণ কৰিছিলে। তো গাইজ দেখিছে দৃশ্যটো একেবাৰে অৰিজিনেল গোটেই লাগেও ওচৰৰ পৰা চাবলৈ। তো গাইজ দেখিছেনে মহ চৰাই আছে। তো গাইজ মই এইখিনিতে কথা এটা বুজি নাপালোঁ, এই মহ মাইকী নে মতাই নাজানো বাৰু। মহজনী নিগুডাল নাই আৰু মানুহটো বৰ ভৰিটো নাই। ভৰিটো ভাঙিলে নে উঘালি লৈ গ'ল নে ক'লে কি কৰিলে মই এইটো নাজানো। তো গাইজ দেখিছেনে গছত কেনেকৈ কৃষ্ণৰ মূৰ্তি আছে। এয়া আমি আকৌ ওপৰলৈ বুলি অলপ উঠি গ'লোঁ পাহাৰলৈ। ইয়াতো পাহাৰৰ ওপৰৰ ফালে আছে এয়া। তাৰপিছত এই গছজোপা গাইজ দেখিছেনে, এই গছজোপা অৰিজিনেল নে চিমেণ্টে বনাইছোঁ যিহেতু আমি সঠিক ধৰিব নোৱাৰিলোঁ। কিন্তু মই অনুমান এটা কৰিছোঁ যে এই গছজোপা অৰিজিনেলে আছে, তাত চিমেণ্ট লিপি থৈছে। তাৰপিছত গাইজ দেখিছেনে এইটো ঘোঁৰা গাড়ী। তাৰপিছত আমি অলপ ইফালে চাই আছোঁ। তাৰপিছতে আমি ওপৰলৈ বুলি উঠি গৈছোঁ। তাৰপিছত গাইজ ইয়াত এহাল মানুহ বহি আছে, চাব হা গাইজ। গাইজ এহাল মানুহ বহি আছে। সকলোৱে আমি পুতলা লিখা হৈ থকা মানুহ দুজনৰ লগতে কথা পাতি পেলাই আমি আকৌ ক্ষেত্ৰলৈ বুলি উভতিলোঁ। ক্ষেত্ৰৰ ভিতৰত এইবিলাক সামগ্ৰী আছে, শংকৰদেৱৰ দিনৰে নেকি। তো গাইজ মই কেইটামান বস্তু চিনি নাপালোঁ, আপোনালোকে চিনি পালে কমেণ্টত জনাব। এইকেইটা কি বস্তু তেনেকৈ চিনি পোৱা নাই। দেখিছেনে গাইজ কেনেকৈ কি কৰি আছে জানো, এইটো সূতা হেৰি কৰিছে, ঝুমুৰ নাচি আছে। এইবিলাক কাপোৰ কানিবিলাক, এইটো ডিঙৰ চেপা, এইকেইটা যুদ্ধ সামগ্ৰী এইবিলাক। এইটো কি বস্তু গাইজ মই চিনি নাপালোঁ। তাৰপিছত এইবিলাক বস্তু বাৰু কিছুমান চিনি পালোঁ, যুদ্ধ সামগ্ৰী। এইখন যুদ্ধৰ চেফটিৰ কাৰণে যে লয় তাৰপিছত এই বস্তু চিনি নাপাওঁ গাইজ। তাৰপিছত আকৌ আমি চিৰিয়াখানালৈ বুলি বাছত বহি আগবাঢ়িলোঁ। গাইজ চিৰিয়াখানাত উপস্থিত হ'লোগৈ, টিকেট কাটি আমি ৰেডি কৰি দিলে মাহঁতে।
তো গাইজ এতিয়া আমি ইয়াৰ চিৰিয়াখানাৰ ভিতৰত এয়া বস্তুবোৰ চাই আছোঁ। এইয়া গাইজ আকৌ আমি চিৰিয়াখানা চাই হ'ল আমি এতিয়া আকৌ জুবিন দা ক্ষেত্ৰলৈ বুলি আগবাঢ়িলোঁ। ইয়াত জুবিন দা ক্ষেত্ৰত উপস্থিত হ'লোঁ। তাৰপিছত আমি জুবিন দা ক্ষেত্ৰলৈ ওচৰলৈ গৈ ফটো মাৰিছোঁ, ভিডিঅ' কৰিছোঁ। তাৰপিছত গাইজ মই এইখিনিতে ফটো কেইখনমান মাৰি ল'লোঁ। জুবিন দা ফটোখন সকলোৱে চাই আমি ফটো মাৰিছোঁ। তাৰপিছত গাইজ দুজনী ছোৱালীয়ে কিবা কান্দি থকা লিখা কৰি জুবিন দাক একেথৰে চাই আছে। তো গাইজ মই এইখিনিতে বেয়া লাগিলে। তাৰপিছত মই আকৌ অলপ এইফালে গুচি আহিলোঁ। তাৰপিছত গাইজ জুবিন দা ফটোবিলাক এনেকৈ সজাই ধুনীয়াকৈ থৈ দিছে, বেছি আছে মানে। তো গাইজ এতিয়া ব্লগটো আজি ইমানটোৱে। এয়া আমি আকৌ বাছলৈ বুলি সোমাই আহিলোঁ। তাৰপিছত সকলোৱে বাছত বহি পেলাই ঘৰলৈ বুলি আকৌ উভতিলোঁ। এয়া গাইজ দেখিছেনে। বাকী কি ক'ম আৰু গাইজ, এয়া মোৰ কেমেৰাটো ইমান ঠিক নহয়, বা মোবাইলত ভিডিঅ' কৰিছিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।